সেকেন্ড পাৰ্টটোত কৈছিলোঁ যে আমি গাঁও ফুৰিবলৈ যাম আৰু এয়া আমি গাঁও ফুৰিবলৈ গৈছোঁ আৰু এই ঘূনাসুতিত আছে বহুতো জনগোষ্ঠী মিচিং, খামটি, আহোম বহুতো এনেধৰণৰ জনগোষ্ঠী আছে আৰু এয়া ইমান ধুনীয়াকৈ কপৌ ফুল ফুলি আছে। তাৰপাছতে আমি এয়া খামটিসকলৰ ত্ৰিৰত্ন বৌদ্ধ বিহাৰ, এয়া তেওঁলোকৰ নামঘৰ হয়। ইয়াত প্ৰথমে সোমাইছোঁ আৰু এই নাওখনতে তেওঁলোকে ইয়াতে এটা সূতাৰে মেৰিয়াই থোৱা এই মানুহজনে ধৰি থকা বিহুত তেওঁলোকে এইটো সেই নাওখনতে এইটো গা ধুৱাই বোলে। আৰু তাৰপাছত এতিয়া এইখন ওপৰ ফালে এনেধৰণে আছে তেওঁলোকৰ আৰু আপোনালোকে যদি নামবোৰ জানে তাৰপিছতে আমি আহিলোঁ মিচিংসকলৰ য'ত আলি আই লৃগাং পাতে আৰু এইখন হৈছে ডেকাচাং, ডেকাসকলে ইয়াত থাকে। তাৰপিছত তেওঁলোকে ইয়াতে বনাই খায় আৰু তাৰপিছত আহিলোঁ আমি মিৰি জীয়ৰী মহাবিদ্যালয়খন চাবলৈ।